बड'लेण्ड रादाब नायगिरि बयखौबो बरायबाय खख्लाबारि बियाबनि MCLA मन्टु बर'नि बाखनायथाव हाबाफारि बाक्सानि जालायाव माइनाव सोरां बिथांखिनि मुवा बेसादफोरखौ राननानै होदों खख्लाबारि बियाबनि MCLA मन्टु बर'आ बाक्सा जिल्लानि जालायाव राम मन्दिरनि गैस्राङाव 22 नं खख्लाबारि बियाबनि MCLA मन्टु बर'आ माइनाव सोरां बिथांखिनि मुवा बेसाद राननानै होदों खख्लाबारि बियाबनि MCLA मन्टु बर'नि नुजाथिनायाव माइनाव सोरां बिथांखिनि गेजेरजों मोन 105 सेल्फ हेल्प ग्रुपनो मुवा बेसाद राननानै होदों माइनाव सोरां बिथांखिनि मुवा बेसाद राननाय हाबाफारियाव बाहागो लायो 22 नं खख्लाबारि बियाबनि MCLA मन्टु बर'जों लोगोसे UPPL दोलोनि गोबां मावथि दैदेनगिरिफोरा माइनाव सोरां बिथांखिनि मुवा बेसाद राननाय हाबाफारिजों लोब्बा लाखिनानै खख्लाबारि बियाबनि MCLA मन्टु बर'आ खौरां बिजोंनि गेजेरजों मा फोरमायखो आबुङै मिथिनानै लादो। আমার বিটিসি সরকারের তরফৰ পৰা মাইনাও সোৰাং বিথাংকি বুলি 105 জন সেলফ হেল্প গ্ৰুপ গিলাক আমি মেটেৰিয়েলছ দিছো মানে 15টা চেয়াৰ 2খন ত্ৰিপাল 2খন টেবুল তেওঁলোকক আমাৰ সরকারের তৰফৰ পৰা উপহাৰ হিচাপে আমি দিছো আমি সকলোৱে জানো যে আত্মসহায়ক গোট গিলা মিটিং পাতাৰ কাৰণে বহাৰ কাৰণে সুবিধা নাই ওপৰত ঘৰ তেওঁলোকৰ নাই টেবুল নাই লিখাৰ কাৰণে কিন্তু যিমানখিনি কাম তেওঁলোকে নিজৰ মানে জায়গাতে থাকি পেলাই কামটো যেহেতু কৰিব লাগে সেই কাৰণে আমাৰ বিটিআৰ সরকারের তৰফৰ পৰা 105 জন সেলফ হেল্প গ্ৰুপ আমি আজি সেইখিনি বস্তুটো দিছো কিন্তু আগে পিছে আমি মাইনাও সোৰাং বিথাংকিৰ দ্বাৰাই দি যোৱা 3 বছৰৰ আগৰ পৰাই 25,000 টকা আমি এটা পইচা দিয়া আছিলো কিন্তু এতিয়া পইচাটো এটা 200টা আমি সমষ্টি হিচাপে পাম আৰু এক্সট্ৰাকে আমি মাইনাও সোৰাং বিথাংকি বুলি সেই মেটেৰিয়েলছটো আজি আমি 105 আজি দি দিছো ইয়াৰ পৰা আশা কৰো আমাৰ যিখিনি তেওঁলোকৰ যিখিনি কাম আছে সরকারের তরফৰ পৰা পঠাই দিয়া যিখিনি কাম সেই কামটো ভালদৰে এবাৰ মিটিং পাতি পেলাই তেওঁলোকে কৰিব পাৰিব বুলি মই ভাবো কাৰণ প্ৰতি মাহে তেওঁলোকে মিটিংটো পাতিব লাগে খখ্লাবাৰি পৌৰ সমষ্টি ইউপিপিএলৰ স্থিতি কেনেকুৱা বৰ্তমান ইউপিপিএলৰ স্থিতিটো আপোনালোকে টিকেট ডিক্লেয়াৰ দিয়াৰ পিছত সেইটো নিজে অনুভৱ কৰি ল'ব পাৰে যে খখ্লাবাৰি সমষ্টিত ইমান দলে ইলেকশ্যন খেলিব বুলি আমি শুনি আছো বা বিটিআৰ অঞ্চলত বহুত দলে রাজনীতি দলে ইলেকশন খেলব বুলি শুনি আছো যদিও কিন্তু আজিলৈকে বেলেগ জায়গাত বেলেগ সমষ্টিত যদিও প্ৰাৰ্থীবিলাক ডিক্লেয়াৰ কৰিছে কিন্তু খখ্লাবাৰি সমষ্টিত ইউপিপিএলৰ বাদে বেলেগ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বা ডিক্লেয়াৰ কৰিব পৰা নাই ইয়াৰ পৰা কি বুজা যায় আপোনালোকে অলপ ভাবি লওকচোন ইয়াৰে উত্তৰটো ধুনীয়াকৈ আপোনালোকে পাই যাব হ'ব